বৰ্তমান সময়ত আমাৰ অসমৰ বহুতো এটা সমস্যা আছে, কিন্তু তাৰে ভিতৰত এটা বহুত ডাঙৰ সমস্যা এটা কি হৈছে, বৰ্তমান সময়ত আমাৰ অসমত হৈ থকা আপোনাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়টো দিনক দিনে আপোনাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়টো দিনক দিনে বাঢ়ি গৈ আছে। এতিয়া নিচাজাতীয় সামগ্ৰী মানে মই মদৰ কথা ক'ব কাৰণে অহা নাই, মদকটো চৰকাৰে অনুমতি দিয়া আছে মদৰ বেপাৰ কৰিবলৈ, ব্যৱসায় কৰিবলৈ। মই যোনটো নেকি বেপাৰ কৰিব, যোনটো ব্যৱসায় কৰিবলৈ যোনটো চৰকাৰে অনুমতি দিয়া নাই, মই সেইটো ব্যৱসায়ৰ কথা কৈছোঁ। যেনেকৈ ড্ৰাগছ, গাঁজা বা নিচাজাতীয় টেবলেট, মই এই ব্যৱসায়টোৰ কথা কৈ আছোঁ, যোনটো নেকি চৰকাৰে অনুমতি দিয়া নাই। আৰু দিনক দিনে এই ব্যৱসায়টো দিনক দিনে আমাৰ অসমত বাঢ়ি গৈ আছে। মই অসমৰ বেলেগ অঞ্চলৰ কথা নকওঁ, বৰ্তমান গুৱাহাটী চহৰখনৰ কথা কওঁ। গুৱাহাটী চহৰত বৰ্তমান আপোনাৰ য'তে ত'তে আপোনাৰ এতিয়া মানে ড্ৰাগছ, গাঁজা, নিচাজাতীয় টেবলেট পাই যায়। আৰু ইয়াৰ ফলত কি হৈছে, আপোনাৰ যোনটো নতুনকৈ উঠি অহা প্ৰজন্মটো, যোনটো বিশেষকৈ 15ৰ পৰা আপোনাৰ 25 বছৰৰ যোনটো ভিতৰৰ ল'ৰা ছোৱালী যিখিনি, তেওঁলোকে এই নিচাজাতীয় সামগ্ৰীবোৰ বেয়াকৈ আসক্তি হৈ পৰিছে। আৰু এই নতুন প্ৰজন্মটো যে উঠি যায়, সেই প্ৰজন্মটো এই বৰবাদ মানে পতনৰ ফালে আপোনাৰ গতি কৰিব ধৰিছে। এনেকুৱা যেন নহয়, তো তাৰে কাৰণে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সমাজখনে। এতিয়া আপোনালোকে ক'ব যে ইয়াৰে কাৰণেতো প্ৰশাসন আছে, বিভাগ আছে, তেওঁলোকে কৰিব। এনেকুৱা কৈ দিলে জানো হ'ব জানো? তেওঁলোকে কি কৰা নাই নেকি? তেওঁলোকে কি নকৰে নেকি? তেওঁলোকে কৰি আছে, কৰেও। তেওঁলোকে উচ্ছেদো কৰে, য'ত নেকি এই ব্যৱসায়বিলাক চলি থাকে, উচ্ছেদো কৰে। আকৌ যাই কিনে তাতে আপোনাৰ বহি পেলাই যোৱাৰ পিছত আকৌ সেই তাতে যাই কিনে সেই ব্যৱসায়টো আৰম্ভ কৰি দিয়ে। তো প্ৰশাসনে বা বিভাগে উচ্ছেদ কৰাৰ পিছতো যে যাই কিনে ব্যৱসায় কৰি আছে, এইটো মানে চেইন চিষ্টেমৰ ঘটনা ঘটি আছে বা হৈ আছে এইটো। তো যে বিভাগে যদি কৰিব যদি পৰা নাই, প্ৰশাসনে যদি কৰিব পৰা নাই, তে আমাৰতো নিজৰ কিছুমান কৰ্তব্য আছে। এতিয়া আপোনালোকে ক'ব যে আমাৰনো কি কৰ্তব্য? কিয় কৰ্তব্য নাই আমাৰ? এখন সমাজখনৰ আমি বাসিন্দা হয়, সমাজখন সুস্থ হৈ থাকিবৰ কাৰণে কি কৰিব লাগে? আমি তাৰ কাৰণে ধ্যান ৰাখিব লাগে, আমি সজাগ থাকিব লাগিব, সমাজখনৰ প্ৰতি সচেতন থাকিব লাগিব। আজি যদি মোৰ ঘৰৰ আশে পাশে যদি ক'ৰবাত যদি আপোনাৰ ড্ৰাগছৰ যদি ব্যৱসায় যদি চলি যদি আছে, যদি তাক মই বাধা দিব লাগিব। মই বাধা দিলে, মই যদি অকলে যদি দিব পৰা নাই, তেতিয়া মই কি কৰিব লাগিব? মই 10জন মানুহ গোটাব লাগিব, গোটাই পেলাই মই তাক বাধা দিব লাগিব। 10জনৰো যদি পৰা নাই, তেতিয়া মই 100জন মানুহ গোটাব লাগিব, গোটাই কিনে তাক বাধা দিব লাগিব, তেতিয়া সি বন্ধ কৰিব। আৰু যদি বন্ধ যদি নকৰে, তাক হাত ভৰি ভাঙা যাব। এনেকুৱা কৰিব লাগিব, তেতিয়াহে আপোনাৰ এই ব্যৱসায়বিলাক বন্ধ হ'ব। প্ৰশাসনে কি কৰিছে, কি নকৰিছে, সেইটো আমাৰ সমাজখনৰ মানুহখিনিয়ে চাই কিনে দৰকাৰ নাই। তেওঁলোকে কৰি আছে, কৰা নাই। যদি তেওঁলোকে কৰিছে বা কৰা নাই, কৰাৰ পিছতো যদি তেওঁলোকে যদি বন্ধ কৰিব যদি পৰা নাই, তেতিয়াহ'লে আমি কি কৰিব কাৰণে আছোঁ? বা সমাজখনত ভাল বুলি পৰিচয় দিয়া মানুহখিনি কিহৰ কাৰণে আছে? আজি বেলেগৰ ল'ৰা ছোৱালী আপোনাৰ ড্ৰাগছৰ প্ৰতি আসক্তি আছে, কালি কি ঠিক আপোনাৰ ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি আসক্তি হ'ব, তেতিয়া কি কৰিব? সেইকাৰণে সেনেকুৱা যেন নহয়, তাৰে আগত সেই জেগাটো বন্ধ কৰক। য'তেই আপোনাৰ ব্যৱসায়টো চলি আছে, ড্ৰাগছৰে হওক বা নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়টো চলি আছে, তাতে সমাজখনৰ মানুহে যাই কিনে যোনে ভাল বুলি পৰিচয় দিয়ে, সেইখিনি মানুহে যাই কিনে বাধা দিয়ক। এজনে বাৰু পৰা নাই, 10জনেতো পাৰিব, 10জনে যদি পৰা নাই, 100জনেতো পাৰিব। কিন্তু সমাজখনৰ প্ৰতি চবৰে দায়িত্ব আছে, সকলোৰে কৰ্তব্য আছে। আৰু সমাজখনৰ প্ৰতি থকা দায়িত্বটো আমাক কোনো জাপি দিব নালাগে, আপোনাক কোনো জাপি দিব নালাগে। সেইটো আপুনি আপোনাৰ ওপৰত আহি পৰিব বা আমাৰ ওপৰত আহি পৰিব। কিন্তু সমাজখন সুস্থ হৈ থাকিলেহে নতুন প্ৰজন্মটোৱে আপোনাৰ ভাল এটা পৰিৱেশ পাব। কিন্তু বৰ্তমান সময়ত যি দেখা পাই আছোঁ, সমাজখন যে ভাল বুলি পৰিচয় দিয়া মানুহখিনি চুপে চাপে আছে, খালি নিজৰ লগতে খালি ব্যস্ত হৈ আছে। সেনেকুৱা থাকিলে নহ'বতো, সমাজখনটো বৰবাদ হ'বই। সেনেকুৱা যেন নহয় যেন সেই ড্ৰাগছৰ বেপাৰীবিলাকক বা য'ত নেকি নিচাজাতীয় সামগ্ৰী আপোনাৰ বেপাৰ চলি আছে, ব্যৱসায় চলি আছে, প্ৰশাসনে যদি কৰিব যদি পৰা নাই বা প্ৰশাসনে যদি কৰাৰ পিছত যদি তাৰ ফল যদি পোৱা নাই, তেতিয়াহ'লে সমাজৰ মানুহখিনি একগোট হওক, একগোট হৈ তাক বাধা দিয়ক। যদি তাৰ পিছতো যদি কৰি আছে, হাত ভৰি ভাঙি দিয়ক। সমাজখনটো আপোনালোকৰ ন, সমাজখনটো আমাৰ ন। আমাৰ সমাজখনক যদি কোনোবাই যদি নষ্ট যদি কৰে, তাকতো তাৰ ওপৰতো ব্যৱস্থা ল'বই লাগিব। মই সকলোৰে এটা অনুৰোধ, সমাজখন ভালকৈ ৰখাৰ আমাৰে দায়িত্ব, আপোনাৰে দায়িত্ব। তো সেইকাৰণে আৰু উঠি অহা প্ৰজন্মটো যে বৰবাদৰ ফালে যে ঢাল যেন নাখায় যেন, তাৰে কাৰণে আমি ব্যৱস্থা ল'বই লাগিব, আপুনি ব্যৱস্থা ল'বই লাগিব। মই এটাই অনুৰোধ, যদি আপোনাৰ ঘৰৰ আশে পাশে বা আপোনাৰ চুবুৰীৰ আশে পাশে বা আপোনাৰ সমাজখনৰ আশে পাশে যদি ক'ৰবাত যে ড্ৰাগছেই হওক, গাঁজাই হওক বা কিবা নিচাজাতীয় সামগ্ৰীৰ বেপাৰ যদি চলি যদি আছে, তাক বন্ধ কৰাৰ কাৰণে মাথা মাৰক, চেষ্টা কৰক। যদি অকলে যদি পৰা নাই, মানুহ গোটাওক, মানুহ গোটাই যদি বাধা দিয়ক। যদি নামানে, বান্ধি লৈ হাত ভৰি ভাঙাকৈ মাৰক। এটা সমাজখন তেতিয়াই ভালে থাকিব, যেতিয়াকৈ আপোনাৰ সমাজখন ভালকৈ চলিব বা সমাজখন যেতিয়া অনৈতিক কাম নহ'ব। যেতিয়া সমস্যা বহুত আছে অসমৰ,
চব সমস্যাৰ সমাধান যে আপোনাৰ খালি বিভাগ বা প্ৰশাসনে কৰি দিব লাগিব, চৰকাৰে কৰিব লাগিব, সেইটো ভাবি যদি থাকে নহয়, সমাজখন কেতিয়াও সেয়া নহ'ব, ভাল নহ'ব, সমস্যাৰ কেতিয়াও সমাধান নহ'ব। কিছুমান সমস্যাৰ সমাধান আমি সমাজখনৰ মানুহবিলাকে নিজেও ওলাব লাগিব, তেতিয়াহে সমাজখন আপোনাৰ ভালকৈ আগবাঢ়িব পাৰিব, নতুন প্ৰজন্মটোৱে আপোনাৰ ভাল এটা পৰিৱেশ পাব। যদি মই যদি ভুল যদি কোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ উদ্দেশ্য মোৰ কোনো ইউটিউবাৰ হোৱাৰ কাৰণে নহয় বা কোনো ফেচবুকাৰ হোৱাৰ কাৰণে নহয়, সমাজখন অলপমান ভাল কৰাৰ কাৰণে। কোনোবাই চেষ্টা কৰিব লাগিব, মই চেষ্টা কৰিম, আপুনি চেষ্টা কৰিব, আৰু 10জনে চেষ্টা কৰিব, তেতিয়া সমাজখন ভালে চলিব, ভালে থাকিব, তেতিয়া সমাজখন আগবাঢ়িব পাৰিব, সমাজখনক সুস্থ সমাজ এখন আমি গঢ়িব পাৰিম। ধন্যবাদ।